নমস্কাৰ। বৰ্তমান মই উপস্থিত আছোঁ বৰষুণ ধাৰাবাহিকৰ শ্বুটিঙৰ লোকেশ্যনত। আজি আপোনালোকক দেখুৱাম বৰষুণ ধাৰাবাহিকৰ শ্বুটিঙৰ কিছুমান ৰসাল মুহূৰ্ত। আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লৈছে বৰষুণ ধাৰাবাহিকখন, তাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ। আৰু মই নিজেও তাতে অভিনয় কৰিবলৈ পাই অত্যন্ত সুখী। এইটো ললে নেকি হেৰিটা এইটো দিলো মক্কা চিনটোৰ ষ্টাৰ্ট হোৱাৰ আগতে ডাইৰেক্টৰ পংকজ দাই আমাক কেনেদৰে আমি কৰিব লাগিব গোটেই কথাখিনি বুজাই দিয়ে আৰু তাৰ কাৰণে বহুতখিনি হেল্প হয়। বহুতে মোক সোধে, কেতিয়াবা প্ৰশ্ন কৰে যে আপোনালোকে ডাইলগখিনি কেনেকৈ কৰে। প্ৰথম কথা হ'ল, যেতিয়া আমি এটা চিন প্ৰিপেৰেশ্যন কৰোঁ তেতিয়া তাৰ আগতে আমাক ডাইলগখিনি এনেকৈ চাবলৈ দিয়া হয় আৰু আমি এনেকৈ মনত ৰাখোঁ। বেছি সময় নহয়, খুব কম সময় পাওঁ আৰু সেইখিনি সময়তে আমি ডাইলগখিনি মনত ৰাখি আমি অভিনয় কৰোঁ। আৰু এয়া ডাইলগ চাবলৈ দিছে মোক, দি পেলাই আমাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ জন্মদি কি কৰিছে, চেলফি মাৰি আছে। সেলফি লোৱাৰ কম্পিটিশ্যন চলি আছে। মিনি ব্লগ আৰু অৰ্ণৱক সুধি আছে মিনি ব্লগ কেনেকৈ বনায়, আমি সেইবিলাককে ডিছকাছ কৰি আছোঁ। প্ৰিয়ম মানে দেৱযানীৰ আজি কল টাইম দেৰিকৈ দিছে আৰু তাই অলপ আগতে আহি পাইছেহে। তাই মেকআপত ব্যস্ত, মেকআপ লৈ আছে আৰু খুব ভাল অভিনয় কৰিছে। আপোনালোকে ইমান মৰম দিছে তাইক। কিয় লিপষ্টিকটো লৰাই কি কি নকৰিবা, কি হ'ব নকৰিবা। মেকআপৰ বৰ্ণালীৰ লগত অলপ ধেমালি কৰিলোঁ। তাইক জোকাই খুব ভাল লাগে আৰু সকলোৱে জোকাই থাকে। ইমান ধুনীয়াকৈ আমাক মেকআপ কৰি ধুনীয়া কৰি দিয়ে। আৰু এয়া প্ৰিয়মে মানে দেৱযানীয়ে স্ক্ৰিপ্ট পঢ়ি আছে আৰু এইফালে মোক বৰ্ণালীয়ে তাত চাপ দিছে। ডাঙৰকে দেখাইছো মুখখন। নাই নকওঁ দেই, মই যামেই। অৰ্ণৱলে কৰি লগাই আছে, ফোনটো আউট অফ ৰেঞ্জ এখানে, সেইকাৰণে ইয়ালৈকে খবৰ দিবলৈ খবৰ দিছে নেকি? লাঞ্চ ব্ৰেক আৰু আজি বৃহস্পতিবাৰ, গতিকে আমাৰ খানা নিৰামিষ। দুয়োজনীয়ে বহি লৈ অনলাইন শ্বপিঙৰ ওপৰত ব্যস্ত। কোনে কোনযোৰ কাপোৰ কিনিব আৰু আমাক যে স্ক্ৰিপ্ট চাব দিব লাগে সেইটো কথা পাহৰি গ'ল। ইমান দাম নহয়, এইটো বেলেগ চালো আমি।